গুড মৰ্ণিং ৰাইজ আৰু বৰ্তমান মই খাব লৈছোঁ ব্ৰেকফাষ্ট আৰু মানে ৰাতিপুৱাই মোৰ এনেকুৱা হয় মানে ক'ৰবাত যদি হোটেলত থাকোঁ মানে ৰাতিপুৱাই ক'ৰবাত যুদ্ধলৈ ওলাই যোৱা যেন লাগে আৰু মানে কি কমপ্লিমেণ্টেৰী কি আছে চাই ফুৰোঁ আৰু ব্ৰেকফাষ্টটো যদি কমপ্লিমেণ্টেৰী পাই যোৱা ইয়াতকৈ আৰু কি লাগে ৰাইজ মানে আজি বৰ্তমান খাব লৈছোঁ অলপ প্ৰ'টিন জাতীয় বস্তু মানে জেনেৰেলি কি হয় ঘৰত থাকিলে মানে ভাতেই খাই দিওঁ আৰু আজি মানে খাই আছোঁ অকণ প্ৰ'টিন জাতীয় মানে আন্দা চান্দা আছে আৰু ফল মূল আছে আৰু মানে চিকেন টিকেনো আছে আৰু মই মানে এফালৰ পৰা বফে ছিষ্টেম লৈ পেলাই এফালৰ পৰা ট্ৰাই কৰি গৈ আছোঁ আৰু প্ৰথমে ট্ৰাই কৰিলোঁ ভেজ কাটলেট আৰু লগত পুৰি চব্জি আৰু পোহাও আছিলে মানে আৰু মেইন মানে মোৰ বেছি ইণ্টাৰেষ্ট লাগিলে মানে এই যিটো মানে চাটনিটো আৰু নাৰিকলৰ এটা চাটনি পালোঁ সেইটো বেছি টেষ্টি আছিলে আৰু কথাটো এনেকুৱা হয় মানে অলপ জল্দি জল্দি খাই লওঁ আৰু এইটো কিন্তু ৰঙা হ'ব পাৰে দেই হিবিট নহয় কিন্তু এইটো হ'ল ডালিমৰ জুচহে আমাৰ মানে এনেকৈ খোৱাৰ অভ্যাস নাইতো ইটোৰ পাছত সিটো খেলি মেলিকৈ খাই আছোঁ কি হ'ব নাজানো আৰু দিনটোত আৰু যিমান যি ক'লেও মানে আৰু আমাৰ মেইন ভাতটোহে দেই ৰাতিপুৱা যদি একাহী ভাত নাপাওঁ মানে আমাৰ দিনটো ভালকৈ আৰম্ভ নহয় যি নহওক এটা ধুনীয়া এক্সপিৰিয়েঞ্চ আৰু দবাই খাই লৈছোঁ মানে দুপৰীয়া আৰু খোৱা বোৱাৰ টেনশ্যন নাই খৰচাটো কমি যায় ন সেইকাৰণে মানে ৰাতিপুৱা ব্ৰেকফাষ্ট অকণমান দগৰা খাই লৈছোঁ মানে আৰু এতিয়া মানে আমাৰ ফাইনেলি মানে গাখীৰ চাহ কাপ বৰ মিছ কৰি আছোঁ আৰু এতিয়া মানে গাখীৰ চাহ আৰু আমাৰ যিটো কেকটো খাব লৈছোঁ আৰু সেইটো লাষ্টৰ ফালে খালোঁ এনিৱে কিন্তু ভাল এটা এক্সপিৰিয়েঞ্চ আছিল আৰু চাহকাপো বিৰাট ধুনীয়া আৰু এতিয়াহে মনটো অকণ খোলা খোলা লাগিছে